তহঁতি বৰ কুকুৰ খাইছ নহ'লে এইখিনি অলপ দেৰিকৈ মেলিব লাগিব দেই তহঁতি অলপ দেৰিকৈ যাবি নহ'লে তহঁতি কুকুৰ খাই পইচা ভৰাই মাৰিবি আমাৰ ল'ৰাটোৱে এই বাইক চলা কৰি আছে মানে অকল গাড়ীলৈকে চাই থাকে অনুভৱ অকল গাড়ীকে চলা কৰি থাকে ল'ৰাটোৱে খুব জোৰত চলাই মানে সেইটো কাৰণে 160 140 চলাই মানে মই চলাব নিলোঁ নাই ইয়াৰ উমনি ল'বলৈ নোৱাৰা হেৰি কৰি থাকা নাই উমনি নল'বি জানো ইয়াক কণী পাৰিব নমস্কাৰ বনাব কি হ'ব আপোনালোকৰ ভালনে এতিয়া ৰাতিপুৱা গা চা ধুলোঁ ধুই পেলানি গাখীৰ খাই হ'ল এই গৰুজনী মেলি লওঁ গাখীৰ খাই খাবলৈ হয় গৰুজনী গাখীৰ খীৰাই হ'ল এতিয়া গৰুজনী মেলিবলৈ লৈছোঁ তাকে যা 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 ছাগলীবোৰ দেৰিকৈ মেলিব লাগিব ছাগলী মানে কি আমাৰ ইয়াত আকৌ ছাগলী কি হৈছে মানে সেই ছাগলীয়ে কুকুৰ খাইছে কাৰণে সেই মানে ছাগলীবোৰ অলপ দেৰিকৈ মেলিম মানে কুকুৰে ছাগলী খাইছে কাৰণে অলপ দেৰিকৈ মেলিম এতিয়া গৰুজনী মেলি লওঁ মেলি পেলাই আজৰি হৈ লওঁ গাখীৰ খাইছোঁ খালি শকতে হোৱা নাই আৰু হেৰি কিহৰ কাৰণে জানো হেৰি তাকে ৰঙা পানী বগা পানীয়ে খাবলৈ মানে ঠিক নাই তেতিয়াহে শকত নেকি গাখীৰ খালেচোন মানুহ শকত নহয় ৰঙা পানী বগা পানী খালে পটককৈ মানুহ শকত হৈ যায় 6 মাহ 7 মাহত একদম ফুলি আহে ন হয় ন কথাটো ক'ব আপোনালোকে গাখীৰ খোৱাব মানুহ শকত নহয় খালি সেই ৰঙা পানী বগা পানী খোৱা মানুহবোৰহে ধুনীয়াকৈ পটককৈ ফুলি মেলি আহে হয় ন কথাটো জনাবচোন আপোনালোকে এইটো পেচাটো দেখিছেনে সেইটো মোৰ ল'ৰাটো বাৰ্থডে থাকিব তাক হেৰি ভাত লগাব লাগিব হেৰি আপোনালোকক সকলোকে মাতিম আহিব দেই এইটো চালা তাক বনাই আছোঁ মানে একদিন একদম তাক খুব খুৱাইছোঁ মগু মাছ হেৰি সেইবোৰ এই ফলা মগু এইবোৰ হেৰি সেইবোৰ খুব খুৱাইছোঁ আপোনালোকে হয় নহয় জনাব এইটো খাব হ'ব দে বাৰু প্ৰায় 300 মান মানুহ হ'লে হ'বনে এইটো বেছি হ'ব নি মই ক'ব বেছি হ'লে নাখাওঁ তাক হেৰি যদি হয়গৈ তেতিয়াহে সেইটো কাটিম মানে তহঁতি থাক তহঁতি বৰ কুকুৰ খাইছ নহ'লে এইখিনি অলপ দেৰিকৈ মেলিব লাগিব দেই তহঁতি অলপ দেৰিকৈ যাবি নহ'লে তহঁতি কুকুৰ খাই পইচা ভৰাই মাৰিবি সেইকাৰণে তহঁতক অকণমান দেৰিকৈ মেলিম দেই সিহঁতক দেৰিকৈ মেলিম বুলি কৈছোঁ মানে বোলো বৰ খাই ছাগলী মানে আমাৰ ইয়াত পূৰা কুকুৰ খাইছে এই কুকুৰে ছাগলী পূৰা খাইছে সেইকাৰণে অকণমান দেৰিকৈ মেলিম বোলো তই থাক হয় নাই যা যা ভাগে ভাগে গৈ থাক হাজিৰা কাম কৰিছোঁ পইচা নোযোৱাই আপোনালোকৰ কাৰোবাৰ সেই সোনকালে ধনী হোৱা কোনোবাই টিপছ এটা নি মোক দিবচোন সোনকালে ধনী হৈ যাওঁ কিমানো হাজিৰা কাম কৰিব হাজিৰা কাম কৰিব আমনি লাগি গৈছেগৈ আৰু ডেইলি যোৱা গধূলি মই ৰাতিপুৱা ডেইলি যোৱা আমনি লাগি গৈছেগৈ আৰু সোনকালে ধনী হোৱা উপায় এটা দিব মোক সোনকালে ধনী হওঁ আপোনালোকৰ কাৰোবাৰ হেৰি আছে নেকি টিপছ দিবচোন নহ'লে হেনো কেনেকৈ ধনী হ'ম নহ'লে চুৰ টকাত কৰিবগৈ লাগিব কামলৈ ওলাইছোঁ এতিয়া কামলৈ যাওঁ তাকে এইখনত যাম এই এইটো ঘোঁৰা বুলিয়ে কৈছোঁ আৰু ঘোঁৰা পোহাই এখন পোহাই কি ঘোঁৰা খৰচ নাই এইখনৰ খৰচ যিমান তেল ভৰোৱা মবিল ভৰোৱা কিবাকিবি ঘৰখনৰ খৰচ দেই ঘোঁৰাটো খৰচ নাই এৰাল ঘাঁহ খুৱাই চফা হয় হয় নহয় কমেণ্ট কৰি জনাব সেইকাৰণে মই ঘোঁৰাটো বুলিয়ে কৈছোঁ আৰু এখন হয় নহয় কমেণ্ট কৰি জনাব আপোনালোকে এখন গাড়ী চলোৱাতকৈ এটা ঘোঁৰা পোহাই ভাল তাৰমানে কাৰণে গাড়ীত যিমান খৰচ ঘোঁৰাত সিমান খৰচ নাই গাড়ীত তেল মবিল যিমানখন খৰচ হয় আপোনালোকৰ যাৰ আছে তেওঁলোকে জানেই কিন্তু গাড়ী পোহাতকৈ ঘোঁৰা চলোৱাই ভাল মানে ঘোঁৰাত যিমান খৰচ গাড়ীত খৰচ নাই এনেই ক'লো দেই গাড়ীত যিমান খৰচ ঘোঁৰাত একেবাৰে খৰচ নাই হয় নহয় ক'ব জানো কমেণ্ট কৰি জনাব আপোনালোকে মানে ঘোঁৰাত এৰাল দিলে হৈ যায় কিন্তু গাড়ী নহ'ব মবিল তেল একদম ঢেৰ কিবা কিবি লাগে হয় নহয় কমেণ্ট কৰি জনাব আপোনালোকৰ চবৰে থকা সকলে জানেই আমাৰ ল'ৰাটোৱে এই বাইক চলা কৰি আছে মানে অকল গাড়ীলৈকে চাই থাকে অনুভৱ অকল গাড়ী নলৈকে চাই থাকে অকল যায় গাড়ী নহয় অকল গাড়ীলৈকে চাই থাকে ইমান চলা কৈছে অকল গাড়ী চলাব লাগে মই বোলো নাই তুমি খুব জোৰত চলাবা বোলো চলাব লাগে দেই মই এনেকৈ কৈছোঁ খুব চলাব লাগে গাড়ী মানে কৈ দে অকল গাড়ীকে চলাব লাগে কৈ থাকে ল'ৰাটোৱে খুব জোৰত চলাই মানে সেইকাৰণে 160 140 চলাই কাৰণে মই চলাব নিলোঁ ফাইনেলি কামৰ জেগা আহি পালোঁ এইবোৰ ডেকালাবোৰ লগত কাম কৰিলে বেয়া এইটো এয়া ছোৱালী লগতে বিজি হৈ আছে হয় নাই তই হৈ আছে নাই মই কাম নকৰাকৈ থাকোঁ এইটো ছোৱালী লগত বিজি ইয়াৰ আকৌ কৈ আকৌ তোৰ কি হৈছে তাৰমানে ইয়াক ছোৱালীজনীলৈকে আপোনালোকৰ ফালে আছে নি ক'ব হয় নাই তাকে লে কৰি আকৌ হে তাৰ বাৰু হৈ আছে অলৰেডি ফাইনেলি হ'ল আৰু খালি সি বাইলৰ কিবা হৈ যোৱাৰ কাৰণে এই বয়সটো অকণমান ইফাল সিফাল কৰি যোৱাৰ কাৰণে এতিয়া বিকেট পাতিব নহয় না গোটেই সি সেইটো প্ৰব্লেম ফচিলে আকৌ ইয়াক ছোৱালীজনী লাগে তাকে আপোনালোকৰ ফালে আছে যদি জনাবচোন আমাৰ ইয়াত দিনটো টুক টুককৈ হাতী মাৰিবলৈ পালোঁহি আৰু ইয়াক দিনটো তেনেকৈ
হেৰিৰ মাজতে পাৰ কৰিব লাগিব সাঁতুৰি মাৰি মাৰি কাম কৰোঁতে বহুত দিন লাগে পইচাকেইটা পাওঁতে পটককৈ কিনি যায় গমেই নাপাওঁ হয় নাই আমাৰ কামৰ জেগাত চিজিল দি দিছে নাই একদম মালিকে লাইনৰ বস্তু আনিছে লাইনত দি পানী খাবলৈ পানী দি তাৰমানে হেৰি দি এইটো কি লাইনত দি দিলি এইটো হেৰি আনিছে দেখিছেনে এইবোৰ আমাৰ ঘৰৰ ওপৰতে নাই এইবোৰ আনি দিছে আৰু সুবিধা কৰি চাহ খাই লওঁ ইয়াৰ চাহ আনোগৈ চাহপাত চেনি চব সুবিধা কৰি দিছে চাহ খাবলৈ খাহে খাওঁ ইয়াত ফেচিলিটি আছে বাৰু হেৰি ফেচিলিটি দিছে বাৰু মুকলি সাকলি যদিও আনিছে আমাৰ লাইন দিলোঁ ইয়াত হ'বই তেজপাত চেজপাত চব দি দিছোঁ চাহকণ খাই লওঁ এনেকৈ আৰু দিনটো পাৰ কৰোঁ আৰু ধেমালি ধুমলা আমাৰ দিনবোৰ কেনেকৈ পাৰ গৈছে আমি গমেই নোৱাৰি বিস্কুট আনিলোৱে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইয়াত আকৌ গধূলি গৈ ঘৰত শুই যা আকৌ ৰাতিপুৱা আহিব হয়ে অকৰাকেইটা গমেই পোৱা নাযায় মৰিবলৈ যে দিনকেইটা চাপি থাকোঁ চমু চাপি চাপি আহিছে আমি গমেই পোৱা নাই হয় নকওঁ কৈছে ঐ মৰিবলৈ একদম দিন চাপি গৈ আছে যে আমি একো গমেই পোৱা নাই আমি বুলি নহয় চবেই আৰু আমাৰ পানী খোৱা ছুটি হ'ল পানী খোৱা ছুটিত আমি পানী নাই খোৱা যিমান ভাত খালোঁ এয়া ই খাই আছে তাৰপৰা আমিও খাই বৈ ল'লোঁ এতিয়া মই খৰিয়ে বস্তা ভৰাই লওঁ এই ঘৰত এইকেইদিন বৰ ঠাণ্ডা পেলাই নহয় এই সেইকাৰণে খৰিয়ে বস্তা ভৰাই লওঁ এই জুই খুৱাবলৈকে লাগে নহয় দিনে দিনে গৰম হ'ব চাই ঠাণ্ডাহে হৈছে খৰি বস্তা ভৰাই লওঁ ভৰাই পেলানি আজি সোনকালে যাবলৈ পাম বাৰু চিৰি এখন মাৰি আছোঁ আৰু অকণমান চাগে মাৰি পেলানি সোনকালে যামগৈ তাৰপৰা আৰু ঘৰত গৈ জুই ফাই থাকিব লাগিব বৰ ঠাণ্ডা পৰিছে আজি আইজলি কামৰ পৰা আহি পালোহি আৰু পাত নাই উমনি ল'বলৈ নোৱাৰা হেৰি কৰি থাকা নাই উমনি নল'বি জানো ই ইয়াক কণী পাৰিবনো এই কণী পাৰিবলৈ নোৱাৰা উঘালি আছে তাকে এতিয়া ময়ো আহিছোঁ আৰু এইজন পাত আমাৰ এজন ভকতো আছেই হয় নাই ইয়াক দৰৱটা দিছে দৰৱটা খাই ৰাখোঁ বোলো হয় নাই কাম নিদিয়ে ৰঙা দিয়ে খা খাই লাভ নাই ৰঙা দি ৰঙা দৰৱ খাব লাগিব ৰঙা কণী পাৰিব হ'ল কণী পাৰিব হৈছে দেখা নাই কণী পাৰিছে দুটা সেইকাৰণে কি কৈছ নোৱাৰা খালি কণী পাৰিছোঁ কণী বাৰু আমি কণী ক'ত পাৰিব ঠিক নাই নহয় কোনে কণী ক'ব সেইকাৰণে সেই নোৱাৰা খালি আছে হয় নাই বৰ ভাল নহয় ছোৱালীজনী ছোৱালীজনী ইয়ালৈ চাব আপোনালোকে বিচাৰি পোৱা নাই ছোৱালী বোলে আপোনালোকে আপুনি চাই দিব ইয়ালৈ ভাল ছুটি চাব বন এই মানুহটো বুটিয়া তাৰমানে ইয়ালৈ বুটিয়া দিন চালে দেৰফুটীয়া মানুহ মনত কিবা এটা পাবলৈ হ'লে কষ্ট কৰিব লাগিব আৰু আপোনালোকেও মই যেনেকৈ কষ্ট কৰিছোঁ আপোনালোকেও কষ্ট কৰি যাওক কষ্ট ফল সদায় মিঠা আৰু সেইকাৰণে আপোনালোকৰ এদিন সফল হ'বই যিমানে কষ্ট কৰক সিমানে আপোনালোকে এদিন নহয় এদিন আপোনালোকে সফল হ'বই কষ্ট ফল সদায় মিঠা কথা খাই এনেই নহয় কথা বহুত কামত খাটে জীৱনটো বহুত কষ্ট মাজে পাৰ কৰি নিছোঁ সেইটো কাৰণে দিনটো হাঁহি ধেমালি সেনেকৈ ফুৰি ফাটা কৰিয়ে দিনটো কটাওঁ আপোনালোককো তেনেকৈ এনেই ভিডিঅ' হাঁহি ধেমালি কৰিয়ে ভিডিঅ' দিছোঁ আৰু কষ্টৰ মাজেৰে আপোনালোকে বেয়া চেয়া নাপাব কাৰণ জন্ম ল'লোঁ যেতিয়া আৰু ধেমালি ধেমালিৰ মাজে আগবাঢ়িবই লাগিব সেইকাৰণে এনেকৈ দিনটো পাৰ কৰোঁ আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় মোক যদি ভাল পায় আপোনালোকে আমাৰ চেনেলটো লাইক কমেণ্ট কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেলআইকনত প্ৰেছ কৰি ৰাখিব তেতিয়া নতুন নতুন ভিডিঅ' দিলে চাবলৈ পাব আজিলৈ বাই বাই আকৌ অন্য এটা ভিডিঅ' আকৌ লগ পাম বাই বাই জয় হিন্দ